তুমি কিমান ধুনীয়া সেইটো ডাঙৰ কথা নহয়, তোমাৰ মনটো কিমান ধুনীয়া সেইটোহে ডাঙৰ কথা। তুমি কিমান ধনী, তোমাৰ কিমান টকা পইচা আছে সেইটো ডাঙৰ কথা নহয়, তোমাৰ মনটো কিমান ডাঙৰ, তুমি আনক কিমান সহায় কৰিছা সেইটোহে ডাঙৰ কথা। আচল কথাটো হ'ল টকা পইচা ধনী সকলো হ'ব পাৰে, কিন্তু মনৰ ধনী হোৱাটোহে ডাঙৰ কথা। ভালপোৱা আৰু বন্ধুত্ব সঠিক মানুহৰ সৈতে হ'লে জীৱন সলাই দিয়ে, আৰু ভুল মানুহৰ সৈতে হ'লে জীৱন শেষ কৰি দিয়ে। তুমি যিমানেই আপোন হ'ব চেষ্টা নকৰা কিয়, সৌন্দৰ্যৰ অবিহনে আজিকালিৰ ভালপোৱাই খন্তেকীয়া। বিনা কাৰণত যেতিয়া দেখিব আপোনাৰ শত্ৰু বাঢ়ি গৈছে, তেতিয়াহ'লে বুজিব আপুনি এজন সফল মানুহ। ব্যৰ্থতা নহয়, মানুহে হিংসা কৰে সফলতাত। তুমি যিমানেই নামী দামী মানুহ নোহোৱা কিয়, যদি তোমাৰ চৰিত্ৰ ঠিক নহয় তেন্তে সকলোবোৰ মিছা। মনত ৰাখিবা, জোতা যিমানেই দামী নহওক কিয় তাৰ স্থান সদায় ভৰিৰ তলত। জীৱন পথত বহুতো মানুহৰ সৈতে পৰিচয় হয়। কোনোবাই ভাল পাবলৈ শিকায়, কোনোবাই জীয়াই থাকিবলৈ শিকায়, আৰু কোনোবাই বিশ্বাস কৰিলে কেনেদৰে ঠগিব লাগে সেইটো শিকাই দি যায়। আনে তোমাৰ নামটোহে জানে, তোমাৰ জীৱনৰ কাহিনীবোৰ নাজানে। আনে তোমাৰ হাঁহিটোহে দেখিছে, কিন্তু কষ্টবোৰ দেখা নাই। আনে তোমাৰ বেয়াটোহে চাই, ভালবোৰ চোৱা নাই। তেতিয়াহ'লে আনৰ কথা শুনি হতাশ হ'বলৈ কি দৰকাৰ? নিজৰ মতে জীৱনটো সজোৱা মাথো শুদ্ধ পথেৰে। প্ৰতিশোধ লোৱাৰ কোনো প্ৰয়োজন নাই, মাথো কিছুদিন অপেক্ষা কৰা। যিয়ে তোমাক আঘাত দিছে তাৰ শাস্তি তেওঁ নিজেই পাব, আৰু তুমি যদি ভাগ্যৱান হোৱা সেয়া তুমি নিজ চকুৰে দেখিবলৈ পাবা। কোমল বয়সতে কাৰোবাক পোৱাৰ আশাত নিজৰ জীৱনটো নষ্ট নকৰিবা। তুমি নিজৰ মতে তোমাৰ জীৱনটো সজোৱা, সময়ে তোমাক কৈ দিব কাৰ হ'বা আৰু কোন তোমাৰ হ'ব। মই ফুলক সুধিছিলোঁ, যেতিয়া তোমাক কোনোবাই ছিঙে তুমি অলপো কষ্ট নোপোৱা? ফুলে মোক উত্তৰ দিছিল, ছিঙাজন ইমানেই সুখী হয় যে মই তেওঁৰ সুখত নিজৰ দুখবোৰ পাহৰি যাওঁ। জীৱনটো এনেকুৱা নে, কেতিয়াবা হাঁহি, কেতিয়াবা কান্দোন, কেতিয়াবা হেৰুৱাৰ বেদনা, কেতিয়াবা পোৱাৰ আনন্দ। সকলোতকৈ মূল্যৱান বস্তু দুটা কি জানেনে? সময় আৰু সম্পৰ্ক। সময় সেইজনক দিয়ক যিয়ে সময়ৰ মূল্য বুজে, আৰু সম্পৰ্ক সেইজনৰ সৈতে ৰখা উচিত যিয়ে তোমাৰ গুৰুত্ব বুজে। জীৱনত কাৰোবাক পোৱাৰ পিছতো যদি আৰু ভাল কাৰোবাক পোৱাৰ আশা কৰা, তেতিয়া চাবা এদিন জীৱনৰ সকলোতকৈ মূল্যৱান বস্তুটোকে হেৰাই পেলাইছা। সম্পৰ্কত থাকিলেও বহুতেই আপোন হ'ব নোৱাৰে, কিয়নো কাৰোবাক আপোন ভাবিবলৈ বা কাৰোবাক আপোন কৰি ল'বলৈ হ'লে এটা সুন্দৰ মন আৰু এটা ভাল মানসিকতাৰ প্ৰয়োজন, যিটো সকলোৰে মাজত নাথাকে। নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল, ভিডিঅ'টো কেনেকুৱা হ'ল নিশ্চয় কমেণ্ট কৰি জনাব, আৰু যিসকলে এতিয়াও চেনেলখন ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিয়া, আৰু লগত এটা লাইক কৰি দিয়া। জয় আই অসম।